মই কিংকৰ চৌধুৰী আৰু আপোনালোকে গম পাইছে কেৰালাৰ পৰা মই আৰু বিদ্যুৎ আমি ফ্লাইটত আহি গৈছিলোঁ আৰু আহিয়ে মানে আপোনালোকেতো গম পাই যে মই কাম কৰিব লাগে তো গতিকে আজি আমাৰ প্ৰথমটো ভিডিঅ' কেৰালাৰ পিছত আহিয়ে আমি প্ৰথমটো কাম চলি আছে আমাৰ শুৱালকুছি ৰৌমাৰী কেনেকুৱা মজা মই নহয় কেনেকুৱা অনুভৱ অকলশৰীয়া অনুভৱ এনজয় কৰি আছা না মই নহয় কাৰণে লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপ টাইপ লাগি আছিল তো এনেকুৱা ধৰণে বলক আজি প্ৰথমটো কাম আমি চাব যাওঁ তো আমি শুৱালকুছি ছাইডৰ যদি যাব লাগে এইটো ৰাস্তা আমি পাওঁ এই ৰাস্তাটো বহুত বেছি ভাল লাগে কাৰণটো হৈছে হাজোৰ পৰা আপুনি যেতিয়া এইফালে সোমাই দিব শুৱালকুছি ৰাস্তা এই ৰাস্তাটো বেছি মানুহ নাথাকে মানে বেছি গাড়ী নাই মানে তো খালী ৰাস্তাটো বহুত ধুনীয়া ৰাস্তাটো কাষে কাষে ইমান গছ আছে আপোনালোকে যোনে শুৱালকুছিৰ মানে ঘৰ বা শুৱালকুছিত আহিছে গমে পায় যে এইফালে ৰাস্তাটোত বহুত হেৰি আছে মানে কম মানে গাড়ী মানে ভিৰ কম আৰু বাকী ৰাতি দিন ক'ব নোৱাৰোঁ মই যিমান দিন আহিছোঁ কিন্তু ভিৰ মানে কমেই পাইছোঁ আৰু কি হৈছে কিজানো নাই আমাৰ হিৰকৈৰ আজিকালি ফুললি আপডেট দি থাকিব লগা হৈছে ক'ত আছে ক'ত কি গোটেইখিনি আপডেট দি থাকিব লগা হৈছে তাৰ মানে হিৰকে মানে কাৰোবাক মেছেজ কৰি কিবা আপডেট দি থাকে মানে মই ক'ত আছোঁ ধৰক গুৱাহাটীত আছোঁ গুৱাহাটী জালুকবাৰীত আছোঁ তাৰপিছত মই হাজোত আছোঁ মই শুৱালকুছিত আছোঁ মানে এটা কিবা কেছ কিবা কাৰোবাৰ হিৰকেহে জানিব হিৰ কিবা আমাক ক'ব নোৱাৰি নেকি ক'ব পাৰি বাৰু তেনেহ'লে কিন্তু কম বাৰু আপোনালোকক টাইম আহিলে ক'ব তাকেইতো আৰু নাজানো দেই সৰু সৰু ল'ৰাবিলাকৰ কি হৈ থাকে সময়ত মাৰিব লাগে আহি পালোঁ ছাইডটো আৰু এইটো হৈছে ছাইডটো এটা দুটা ফ্ল'ৰ আছে মানে এটা ফ্ল'ৰ আছে ফাৰ্ষ্ট ফ্ল'ৰ আৰু এইটো হৈছে গ্ৰাউণ্ড ফ্ল'ৰ আৰু ইয়াতে বৰ্তমান আমাৰ কাম চলি আছে টাইলছৰ ব্ৰাছ লগাই আছোঁ তো এইখন হৈছে বেলকনি মানে ফ্ৰণ্টৰ পৰা এটা বেলকনি আছে বেলকনিত এইটো মানে ব্লেক এণ্ড হোৱাইট টাইলছ দিয়া গৈছে এইটো মানে ক্লাইণ্টৰ ডিজাইন যিখিনি আপোনালোকে ইয়াতে কালাৰ চিলেক্ট দেখিছে এইটো ধৰক উডেন দিয়া গৈছে এইটো দিয়া ডিজাইন হৈছে ক্লাইণ্টে নিজে চিলেক্ট কৰিছে আৰু এইফালে বাথৰুম এটা দেখাই দি আছোঁ মই এইটো বাথৰুমত এই ডিজাইনটো ক্লাইণ্টে নিজে চিলেক্ট কৰিছে আৰু এইটো ইউনিক হৈছে অলপমান এইটো আমি আগতে লগোৱা নাছিলোঁ এইটো ফাৰ্ষ্ট টাইম আমি ইনষ্টল কৰি আছোঁ আপোনালোকে কোনোবাই যদি এনেকুৱা লগাব বিচাৰে লগাব পাৰিব এইফালে হৈছে এইটো পাকঘৰ আৰু চবখিনি এৰিয়াতে মানে উডেনটো চবখিনি এৰিয়াত ছেইমেই দিয়া গৈছে আৰু বাকী এইফালে এইটো আৰু চবতে আমি প্লেইন চিলিং ইউজ কৰিছোঁ আৰু ইয়াতে লাইট কিবা প্ৰফাইল লাইট আছে বা নৰ্মেল পেনেল লাইট আছে এনেকুৱা ধৰণৰ স্পট লাইট আছে পেনেল লাইট আছে এনেকুৱা ধৰণৰ ইউজ কৰিছোঁ আৰু ইয়াৰ পৰা এটা দদৰত ছাইড এটা চলি আছে মানে যিহেতু মই বহুত কেইদিন নাছিলোঁ তো 7-8টা ছাইড চলি আছে তো মই 2-3টা ছাইড এই 2-3 দিনত আপোনালোকক দেখাই দিম আৰু আপোনালোকৰ যদি কিবা আইডিয়া চাইডিয়া থাকে কমেণ্ট কৰি দিব তেতিয়া মই আপোনালোকৰ আইডিয়াবিলাক মানে ইয়াতে লগাব পাৰিম মানে ইউজ কৰিব পাৰিম আৰু বাকী মানে ভিডিঅ'টো লাইক চেক কৰি দিব তো শুৱালকুছি ছাইডটোৰ পৰা ওলালোঁ আৰু ওলাই কিনে এইবাৰ যাই আছোঁ দদৰা ছাইডটো অলপ আগে যে কৈছিলোঁ তাতে গৈ আছোঁ তাতে বা কি চলি আছে কাৰণ মইতো নাছিলোঁৱে 15 দিনমান আপোনালোকেতো গমেই পায় কি বা চলি আছে তাতে আৰু মানে কি ক'ম আৰু কিছুমান বহুত কাহিনী আছে আপোনালোকে পিছত যেতিয়া ভিডিঅ'বিলাক মোৰ কণ্টিনিউ চাই থাকিব তেতিয়া গম পাব এই মিস্ত্ৰীবিলাকে বহুত উল্টা পাল্টা কৰি থাকে মানে কি ক'ম আমাৰো এটা আছে চিন্তু বুলি মাথাটো মোৰ নষ্ট কৰি থাকে কি ক'ম দি আছোঁ ৰ তাকো আহি পালোঁ নেক্সট লোকেশ্যন এয়া হৈছে দদৰা ইয়াতে এটা ধুনীয়া কাম চলি আছে এইটো দেখাই আছোঁ ৰ'ব মোবাইল চোবাইলকেইটা লৈ লওঁ আৰু এইটো হৈছে ঘৰটো ইয়াৰে ফাৰ্ষ্ট ফ্ল'ৰত কাম চলি আছে তো বলক চাই হিৰক বলক কামটো চাই দিওঁ তুমি মনটো মাৰি আছা যে মনটো নাই মনটো বহুত ভালহে তুমি মোৰ ভিডিঅ'ৰ মেইন হিৰ' হ'ব লাগিব যেনেকৈ বুঢ়াৰ ভিডিঅ'ত বিদ্যুৎ হিৰক কি জানো এইখিনিত কি থাকিব হিৰক এইখিনিত বুজাই দিয়া কি থাকিব ইয়াতে পেনেলিং কৰা গৈছে বেছিকেলি তো আমি প্ৰথমতে ইয়াতে আমি উডেন মাইকা ইউজ কৰিম তাৰপাছত ইয়াতে ফুল হাই গ্লাছ যাব একদম ওপৰলৈকে মই ডিজাইনটো ফটো এটা দি আছোঁ ডিজাইনৰ ইয়াতে দেখাই দি আছোঁ ইয়াতে বাকী পাকঘৰটো চাওঁ ইমান মানে কমপ্লিকেটেড বস্তু নহয় কাৰণে আমি এবাৰ কিটচেনটো দেখাওঁ কিটচেনটোত এটা সৰু প্ৰব্লেম হৈ গ'ল বাৰু এইটো ইছ্যু মই ছল্ভ কৰি দিম মানে কি হৈছে ইয়াতে এটা চিমনি আনিছে চিমনিটো হৈছে এইটো চিমনি ইয়াতে যিটো মানে এই লেম্পটো যিটো আছে এইটো আমাৰ এটা ভুল হৈ গৈছে কি ইয়াতে আমি যিটো এইটো চাইজ দিছিলোঁ লোকে আনা চিমনিটো ইয়াতকৈ বেছি যাব তো এটা উপায় কৰিছোঁ কি ইয়াতে আমি বিট এটা মাৰি ল'ম এনেকুৱা বিট মাৰি ল'ম এইটো অলপ ফ্লাছ কৰিব পৰা নাই তেতিয়া এই লেভেলটো ছেইম থাকিব তেতিয়া এইটো বস্তু গম নাপাব যে এইটো উঠাই অনা গৈছে আৰু তলত যিখন লেমিনেট আপোনালোকে ইমান কমপ্লিকেটেড কথা বুজি নাপাব পাৰে এনেই মই কিয় কৈ আছোঁ মই নিজে বুজি পোৱা নাই বাট তথাপিও এইটো বস্তু এনেকুৱা ভাল লাগিব বাকী এইটো কিটচেন ৰেডি হৈছে বাকী সেইটো এটা ৰুমত কি কি হৈছে সেইটো দেখাই আছোঁ বনাই আছোঁ আমি টিভি কেবিনেট এইটো ডাঙৰ টিভি কেবিনেট হ'ব ডিজাইনটো আপোনালোকে দেখা পাইছে এইটো এটা ডিজাইন হ'ব এইখন হৈছে বেডখনৰ মই ডিজাইনটো দি আছোঁ বাকী ইয়াতে এটা আছে ৱাৰ্ড্ৰপ আৰু এখন হৈছে ষ্টাডি টেবুল এইখন ষ্টাডি টেবুল ইয়াতে এনেকুৱাকৈ বনোৱা গৈছে হৈছে ন কি ৰখিছা চাহটো মেইন লাগিবই আৰু ইটছ নেচেচাৰী ছাইড ভিজিটৰ এইটো মানে মিউজিকটো চাই দিছে এইটো হেৰি এম্বিয়েণ্ট মিউজিক এইটো কেনে এটা ফূৰ্তি পাইছে টিউশ্যন মাষ্টৰ টিউশ্যন কৰিব চাই
পলাও গুৰুত্ব নাই চলি খাব লাগে আন্দা কোনোবা আমাৰ লগত নন ভেজিটেৰিয়ানো ঘূৰি থাকে এই নন ভেজিটেৰিয়ানটোৰ কাৰণে আমি কিছুমান বস্তু চেক্ৰিফাইচ কৰিব লাগে মাজে মাজে কণী এটা লৈ যা নেকি আঞ্জা বনাব অৱশ্যে পাৰি খা মানেতো ময়ে একলে লৈ গেলি মোৰ ইটাৰো হ'ব ৰাতিৰো হ'ব হ'ব নহয় না খাই আমাৰ দুটা নিবা ইচ্ছা কৰিছিলোঁ মোক কিষানে মানা কৰিছে তই কিষানে নিবা লাগে 12 লাখ টকাৰ কাম কৰি আছোঁ বে এতিয়া অলপ সন্মানটো ৰাখবা লাগিব এইটো বেতে থৈ যাবা নোৱাৰোতো এৰে এইটো ভিডিঅ' ভাইটি চাব কিন্তু নাই নাই কিছুমান ফাল্টু আৰু এনে জাষ্ট কমেডি তো দাদা ছাইডটোৰ পৰা ওলালোঁ আৰু এতিয়া ৰুমত যাওঁ ৰুমত যাই কিনে দুটা ঢেপা টেঙা লৈছিলোঁ এইবাৰ টেঙা দুটা দেখাই দিয়াচোন ব্ৰ টেঙা দুটা এতিয়া আৰু খোৱা নহয় টেঙা দুটা লৈছিলোঁ আমি নামটো কি নাজানো বাংলা টেঙা বা ধপা টেঙা ধপা টেঙা বা ৰবাব টেঙা টেঙা তো টেঙা দুটা লৈছোঁ দুটা কৰ্দেহীৰা জ্বালা লৈছোঁ এই দুটা যাই খাওঁ আৰু ভাতটো আজি খোৱা নহ'লে দুপৰীয়া এনেকুৱা হয় লাইফটো একদম মানে মেইনলি মই শকত হৈ যাওঁ আৰু এটা কাৰণ আছে কি মই মানে এতিয়া মানে একদম ৰুটিনটো একদম বেয়া ফাষ্ট ফুড বহুত পৰে তো এইটো অলপ চেঞ্জ কৰিব লাগিব অলপ ভাতটো নৰ্মেলি খাব লাগিব আৰু জিম যাব লাগিব চাওঁ কিবা এটা কৰি আছোঁ এইটো আজি মই গেটখন খুলি ৰখি থাকলোঁ কিংকৰ তই গাড়ীখন মই গাড়ীখন নুঠলোঁ তই গাড়ীখন তাতে ঘূৰাব লাগে না নাই তাতে ঘূৰাব এক পাক ঘূৰি থাকিব লাগে গম নাপালোঁ না দেখা নাপালোঁ মই তো গেট খোলা দেখাই নাই দেখা নাই মই নুঠলোঁ সেইকাৰণে গাড়ীখনত কি আমি গাড়ীত কি কৰিছিলোঁ এখৰা ক'ব না মই একদম মই এইটো কথা কৈ আছিলোঁ যে ই তিনি কথা আহি পালোঁ ক'ব ঘূৰাই উঠি মই চালা ইমান কষ্ট কৰি ঘূৰালোঁ তাতে এই নাংমেন এইখিনি ইমান জেগাত এই আহি কথাখিনি ক'লাকে নকয় কি কৰিম তাতে মই গাড়ীখনত নবহিলোঁ সেইকাৰণে তো মই গাড়ীখন মই দেখুওৱা নাছিলোঁ এইখন আমাৰ এক্সপ্ৰেছৰ গাড়ী ৰুমিডছৰ কাৰণে তো ৰুমিডছ মই দুফালে বেজিং কৰা আছে আৰু এইফালেও লিখা আছে হা এইফালেও লিখা আছে এইফালে আছে আৰু বাকী আহি পালোঁ অফিচ বা ৰুম মানে আমি অফিচতে আমাৰ ৰুমো সেইটো মই বেলেগ এটা ভিডিঅ'ত দেখাওঁ অফিচটো আমাৰ কেনেকুৱা বা এনেকুৱা বাকী মই দেখাই আছোঁ এটা বস্তু এইটো ৰাস্তাইদি মানে হাইৱে এইটো হাইৱে আছে আৰু এইটো ৰাস্তাইদি এনেকৈ ইঞ্জিনিয়াৰিং কলেজত যায় বাকী এইটো হৈছে আমাৰ অফিচ এইটো ছেকেণ্ড ফ্ল'ৰত এইটো ৰুমিডছ লিখা আছে ইণ্টেৰিয়াৰ এণ্ড এক্সটেৰিয়াৰ আৰু এইটো আমাৰ অফিচৰ ফোন নম্বৰ তো এনেকুৱা বাকী ব'ল ধপা টেঙা এটা খাওঁ নেকি খাব লাগিব তো অফিচত আজি ভিডিঅ' নেদেখাওঁ ভিতৰত কাৰণ সেইটো এটা এক্সট্ৰা ভিডিঅ' হ'ব এইটো ৰুমটোৰ ভিডিঅ' হ'ব এতিয়া আমি ধপা টেঙা খাম এতিয়া আমি থপা টেঙা খাম থপা টেঙা শব্দটো মানে এনে ৰবাব টেঙা বুলি কয় এনে লিখিতত বাট আমি পাঠশালা মানুহে এইটো থপা টেঙা বুলি কওঁ টেঙা আহিবলৈ সৰু হৈছে ডাঙৰ টেঙা লাগে বোলে এনে থপা টেঙা চিনি পাই নাই এনে গুৱাহাটীত চলি তই চিনি পাইছা নাই এই দুটা কি বস্তু এইটো ধপা টেঙা ৰবাব টেঙা এই এনে চাইজ ইয়াত কৰি ডাঙৰ নাপে মই পৃথিৱীৰে মানুহ বেলেগ গ্ৰহৰ পৰা অহা নাই এই বগা কোমৰা নহয়তো এই আহুনুতাৰ মানে এনেকুৱাকৈ কিবা কিবি আহুনুতাৰ মানে এনেকুৱাকৈ কিবা কিবি লাগিয়ে থাকে তো ভিডিঅ'টো আৰু ইয়াতে সমাপ্ত কৰিলোঁ আমি ৰপা টেঙা চেপা টেঙা খাওঁ মানে হয়তো আন্ধাৰে হৈ যাব চাগে তো ওপৰত ছাদৰ ওপৰত যাই খাওঁ তো আমাৰ ধপা টেঙাটো খালে আৰু ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হৈছে কেনেকুৱা এক্সপিৰিয়েঞ্চ হিৰক এইটো বহুত টেঙা দেই বাপৰে বাপ মই লাইফতে খাই পোৱা নাছিলা নাই বিদ্যা মাক কচম খাই এইটোতো গুৱাহাটীত পায় গুৱাহাটীত পায় কিন্তু মই এক্সপ্ল'ৰ কৰি পোৱা নাই আজিলৈকে গুৱাহাটীখন টেঙাটো এক্সপ্ল'ৰ কৰি পোৱা নাই এইটো কি বুলি কয় জানো একচুৱেলি আমি টেঙাটো খোৱা বুলি নকয় এইটো টেঙাটো চাকলাই খোৱা বুলি কয় আচ্ছা এইটো যিটো আমি কামটো কৰিছোঁ মানে আমি যিটো টেঙাটো যিটো আমি ওলাইছোঁ বা তাৰ পৰা ওলাইছোঁ ওলাই কিনে ধুনীয়াকৈ বনাইছোঁ তাতে জলকীয়া দিছোঁ এইটো নট অনলি খোৱা এইটো যে চকলাই খোৱা য়েছ চিৰিয়াছলি আগতে খাওঁ জানো নাই এইটো ভিডিঅ'ৰ কাৰণে চিৰিয়াছলি খাই পোৱা নাই চিৰিয়াছলি খাই পোৱা নাই মই অকল কমলা টেঙা খাই পাইছোঁ মৌচুমী টেঙা এইবিলাক টেঙা খাই পাইছোঁ বাট মই এইটো এক্সপিৰিয়েঞ্চ কৰি পোৱা নাই ফাৰ্ষ্ট টাইম 20 years of my life হয় জি প্ৰথম এক্সপিৰিয়েঞ্চটো বহুত টেঙা আছিলে মই একদম পেলাই দিব ওলাইছিলোঁ কিন্তু যেতিয়া মই মানে খালোঁ অকণমান সময় যেতিয়া মুখত থাকিলে তাৰপিছত নৰ্মেল হৈ গ'ল এডাপ্ট হৈ গ'ল ঠিকে আছে মানে এইটো বস্তুটো আমাৰ গাঁৱৰ মানুহে জানে আৰু যে গাঁৱতটো এইটো মেইন আৰু এনেকুৱা দিনত মেইন যদি আপোনালোকে ভিডিঅ'কেইটা চাই ভাল পাইছে তেনে লাইক কমেণ্ট এটা কৰি দিব যাতে মই এইবিলাক যদি বনাব লাগে কণ্টিনিউ কৰিব লাগে আপোনালোকে কমেণ্টটো কৰি জনাব যে কণ্টিনিউ কৰক বা কিবা কিবা লিখি দিব ভাল লাগিব বাকী ধপা টেঙা দুটা খাওঁ আজি ভিডিঅ'টো ইমানেই টাটা বাই বাই